हेलो एवरीवन माइना ब्लग्स यूट्यूब चेनेলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি এডোখৰ সুন্দৰ ঠাইলৈ যাম তো ভাবিলোঁ আপোনালোককো দেখাম সেই সুন্দৰ ঠাই। বৰ্তমান আমি ৰেডি হোৱা নাই, ৰেডি হৈ লওঁগে, তাৰপিছত আপোনালোকক দেখাই আছোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। সেই সুন্দৰ ঠাই আমি খোজকাঢ়ি আছোঁ, বেছি দূৰত নহয়, ওচৰতে, সেইবাবে বেছি দূৰ নহয়, পালোহি। আহিলে নেকি? বাকী দেখাই আছিলোঁ আপোনালোকক, চাই থাকক। এয়া আমি আহি পালোহি। এতিয়া মই আপোনালোকক দেখাম বুলি ভবা আমাৰ গাঁৱৰ অতি সুন্দৰ আৰু শান্তিৰ পৰিৱেশ, পুৰণিমাটি সত্ৰ গাঁৱৰ শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰ হয়। মই ভাবিলোঁ আপোনালোকক আমাৰ সত্ৰ, আমাৰ নামঘৰসমূহ অলপ গাঁৱৰ পৰিৱেশ দেখাই দিওঁ। এতিয়া মই নবৌহঁতৰ লগতে খোজকাঢ়ি আছোঁ, মই আৰু মোৰ নবৌ দুজনী, আৰু দেহা আৰু দাদা আহি আছে বাইকত, আৰু গাঁৱৰ মানুহ আহিব, মাহঁত আহিব, সিহঁতে দেৰি হ'ব অহা, কিন্তু আমি আপোনালোকৰ বাবে ভিডিঅ' বনাম বুলি দাদাহঁত আহি পাই গ'লেই দেখিছে। মানে আমি ভিডিঅ' বনাম বুলি ভাবি অলপ সোনকালে আহিলোঁ, নহ'লে লৰালৰিকৈ ভিডিঅ' বনাবও ভালকৈ নাপাম বুলি ভাবিয়ে সোনকালে আহিছোঁ। আপোনালোকৰ বাবে ধুনীয়াকৈ অলপ ভিডিঅ' বনাই লওঁ চবফালে। এয়া বাটচৰা দেখিছে বৰনামঘৰৰ, আৰু এইখন আমাৰ গেট নামঘৰৰ। এয়া থান নামঘৰৰ ভিতৰৰ ভাগ। ইয়াত ধূপ বন্তি অৰ্পণ কৰা হয়। আমি অলপ পিছত কৰিম, মাহঁতো আহি লওক, চব আহি লওক, তেতিয়া জ্বলাম আৰু। এইফালেও নামঘৰ আছে, ওচৰৰ পৰা অলপ দেখাই আছোঁ। নবৌহঁত পুৰা চেলফি মৰাত ব্যস্ত, মই অকলে আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ। আহি আছোঁ ৰ'বা। এয়া আমাৰ গোসাঁই দেউতাৰ বাসগৃহ। মাহঁত অহাৰ পাছতহে আমি সেৱা কৰিব সোমাম, বৰ্তমান বাহিৰতে ৰৈ আছোঁ। এইফালে আমাৰ মানে দেহাৰ চুৰিয়া পিন্ধিব মন কৰিছিলে, পিন্ধাই নিদিলোঁ, সেইবাবে মনটো একদম দুখ, হয় নহয়? আমি আচলতে সেৱা কৰিবলৈ আহিছোঁ, আমাৰ মাহঁত আৰু ৰাইজ অহা নাই, সেইবাবে আমি আগতীয়াকৈ আহিলোঁ যে এতিয়া বহি থাকিব লগা হৈছে। দোকান এখনতে বহি আছোঁ আৰু তাৰপিছতহে দেখাব পাৰিম, দেখাই আছোঁ। এতিয়া আমি নামঘৰৰ ভিতৰুৱা পৰিৱেশ দেখাবলৈ আহিছোঁ, কিন্তু একেবাৰে ভিতৰততো সোমাই যাব নোৱাৰোঁ বাৰু, বাহিৰে বাহিৰে দেখাম আৰু আপোনালোকক যিমান পাৰোঁ। এয়া আমাৰ নামঘৰ। মঙলবাৰ আৰু বৃহস্পতিবাৰেহে নাম প্ৰসংগ কৰা হয়, এতিয়াতো বন্ধ হৈ আছে। আৰু এইফালে আমাৰ আন এজন গোসাঁই দেউতাৰ ঘৰ, আৰু এয়া আমাৰ বৰনামঘৰ, ওচৰৰ পৰা দেখাই আছোঁ অলপ। এয়া আপোনালোকক দেখালোঁ শ্ৰী শ্ৰী পুৰণিমাটি মায়ামৰা সত্ৰ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এনেদৰেই আপোনালোকক আগলৈও ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকেও ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইমান ধুনীয়াকৈ বতাহ বলি আছে, মিহি মিহিকৈ চৰাই চিৰিকটিৰ আৱাজ, শব্দ, কি সুন্দৰ লাগে। সঁচাকৈ এটা শান্তিৰ পৰিৱেশ। মই মানে সেইটো কাৰণে কওঁ, অতি সুন্দৰ আৰু শান্তিৰ পৰিৱেশ, মানে ইয়াত আহিলে বহুতেই ভাল লাগে, সকলোৰে ভাল লাগে বাৰু, নামঘৰ বা মন্দিৰ তেনেকুৱা স্থানত গৈ। কাৰ বিল? মোৰ এইখন। এয়াই আমাৰ পুৰণি মাটি মায়ামৰা সত্ৰ, আপোনালোকক দেখালোঁ।
কেনেকুৱা পালে জনাব ভিডিঅ'টো আৰু সকলোৱে মোক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব আৰু মোৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকৈ নতুন নতুন স্থান আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানেই।